Hello everyone, আপোনালোক সকলোকে ষ্টাডি উইথ ৰিলাক্সৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালো। Hello student, good morning. তো পুনৰ আহিলে এটা নতুন ভিডিঅ'লৈ তোমালোকৰ মাজলৈ। আজি মই নৱম শ্ৰেণীৰ 1.5 এটো অনুসৰণ মই তোমালোকক বুজাই দিম। মই আজি 1.5 ৰ 2 নম্বৰ প্ৰশ্নকেইটা তোমালোকক বুজাই দিম। 2 নম্বৰ কেইটা আমাৰ আছে 2 নম্বৰ প্ৰশ্নকেইটা আছে সমাধান কৰা। এতিয়া চোৱা সমাধান কৰিবলৈ দিছে আমাক প্ৰথম কোৱেশ্চনটো চোৱা কি আছে 3 + √3 * 2 + √2 হয়নে? যেহেতুকে এই অংকটো একো সূত্ৰতে নাই আমি কি কি সূত্ৰ জানো a + b² a - b² a² - b² তাৰপিছত আৰু ভালেকিটা আছে a + b³ a³ + b³ এবিলাক আছে কিন্তু মেইনলি আমাৰ একিটা বেছিকৈ ব্যৱহাৰ হয় নহয় জানো আৰু এইটো সূত্ৰ ভাঙিলে কি হ'ব a² + 2ab + b² এটো ভাঙিলে হ'ব a² - 2ab + b² আৰু এটো ভাঙিলে হ'ব a + b * a - b এতিয়া চোৱা এই প্ৰশ্নটোত এই সূত্ৰকিটা কোনোটোৱে নাখাতে কাৰণ ইয়াত প্ৰত্যেকটো সংখ্যাই বেলেগ বেলেগ ইয়াত আছে 3 ইয়াত আছে 2 ইয়াত আছে √3 ইয়াত আছে √2 হয়নে ইয়াত যেতুকে একো সূত্ৰই ইয়াত নাখাতে গতিকে আমি কি কৰিম একেবাৰে সহজ নিয়মত কৰিম এই প্ৰথম সংখ্যাটো এই গোটেই সংখ্যাটোৰ লগত পূৰণ হৈ আছে প্লাস √3 টো এই গোটেই সংখ্যাটোৰ লগত পূৰণ হৈ আছে সো 3 টো এই গোটেই সংখ্যাটোৰ লগত পূৰণ হ'ব 2 + √2 + √3 * 2 + √2 এখিনলৈকে বুজি পালা এতিয়া চোৱা নেক্সট লাইনটো আমি পূৰণ কৰিম 3 * 2 = 6 প্লাস 3 আৰু √2 পূৰণ কৰিলে কিমান হ'ব 3 √2 হ'ব এনেদৰে পাতিব লাগিব প্লাস এটো ঠিক একে হ'ব √3 2 হ'ব গতিকে 2 √3 পাতিম আমি প্লাস √3 আৰু 2 ইনটু কৰিলে কি হ'ব √6 এটো এনেকৈ পাতিব লাগিব আমি 3 * 2 = 6 বুজিছা সো আমি এটো কি পাতিম 3 * 2 = 6 যেতিয়া আমি এনেদৰে ৰুটত পাম সংখ্যাবোৰ বৰ্গমূল চিহ্নত পাম মই দেখিবা যেতিয়া বৰ্গমূল চিহ্নৰ ভিতৰত একে সংখ্যা থাকিব যেনে ইয়াত 2 আছে ইয়াত 3 আছে ইয়াত 6 আছে গতিকে আমি যোগ কৰিব নোৱাৰো যদিহে একে সংখ্যা থাকিলে হয় যদি গোটেইকেইটা সংখ্যাতে √2 থাকিল হয় বা √3 থাকিলে হয় বা √6 থাকিলে হয় তেতিয়া আমি যোগ কৰিব পাৰিলো হয় যেহেতুকে বেলেগ বেলেগ সংখ্যা আছে আমি ইয়াত একো কৰিব নোৱাৰো আৰু এটো আমি কৰিব নোৱাৰো কাৰণ ইয়াত আছে 3√2 আৰু ইয়াত আছে 2√3 গতিকে আমি একো কৰিব নোৱাৰো আমি এই লাইনটো এনেদৰে থাকিব লাগিব আৰু এটোই হ'ব ইয়াৰ আনসাৰ বুজিলা নেক্সট কোৱেশ্চনটো লে আহা নেক্সট 2 নম্বৰটো চোৱা 3 + √3 * 3 - √3 এই অংকটো চোৱা এই সূত্ৰটো চোৱা a + b * a - b হয়নে a আৰু b দুটা সংখ্যা আছে এবাৰ আছে যোগত a + b a আৰু b দুটা সংখ্যা আছে এবাৰ আছে যোগত এবাৰ আছে a - b মানে বিয়োগত আছে এটা এই সংখ্যাটো চোৱা ইয়াতে দুটা সংখ্যা আছে 3 আৰু √3 ইয়াতো চোৱা 3 আৰু √3 এবাৰ আছে প্লাসত এবাৰ আছে মাইনাসত হয়নে তাৰ মানে এই সূত্ৰটো ইয়াত ধুনীয়াকৈ খাটে এই সূত্ৰটো আমি কেনেকৈ লিখিব পাৰো a² - b² ইয়াত যেতুকে a মানে হৈছে 3 আৰু b মানে হৈছে √3 গতিকে আমি সূত্ৰটোত বহুৱাই দিম a মানে হৈছে 3 সো 3² হ'ব মাইনাস b² মানে √3² বুজিছা 3 স্কয়াৰ কৰিলে হ'ব 9 আৰু √3 স্কয়াৰ কৰিলে হ'ব 3 কেনেকৈ হৈ আছে মই কৈ আছো চোৱা যেতিয়া আমি ৰুটক স্কয়াৰ কৰো বা বৰ্গ কৰো সাপোজ √3 আৰু √3 দুটা পূৰণ কৰিছো এটোক আমি কেনেকৈ লিখিব পাৰো √3² যেহেতুকে দুবাৰ পূৰণ কৰিছো আমি স্কয়াৰ লিখিব পাৰো এটো আমি কেনেকৈ লিখিব পাৰো চোৱা ৰুটক স্কয়াৰ কৰিলো ৰুটেই হল আৰু 3 ক স্কয়াৰ কৰিলো আমি কিমান পালো 9 পালো হয়নে এতিয়া চোৱা এই 9 টোৰ বৰ্গমূল কিমান হ'ব 3 হ'ব হয়নে that means আমি √3² কিমান পালো 3 পালো ঠিক তেনেকৈ তোমালোকে √4 চোৱা √4 ক যদি আমি স্কয়াৰ কৰো তেতিয়াহলে কিমান পাম √16 পাম আৰু √16 ৰ বৰ্গমূল কিমান হ'ব 16 ৰ বৰ্গমূল হ'ব 4 তাৰ মানে আমি কিমান পালো √4² আনসাৰটো আমি কিমান পালো 4 সেই কাৰণে এটো সংখ্যা নাপাতি আমি ডাইৰেক্ট কি লিখো এনেদৰে যে ৰুটক স্কয়াৰ কৰিলে √2 উঠি যায় আৰু 4 ক স্কয়াৰ কৰোতে √4 ক স্কয়াৰ কৰোতে √2 উঠি পেলাই কি হৈ গল অকল সংখ্যাটো হৈ গল বুজি পালা কেনেকৈ হয় বুজি পালা এতিয়া চোৱা √3 ক স্কয়াৰ কৰি আমি কিমান পালো 3 9 ৰ পৰা 3 গলে কিমান থাকিব 6 এটোই হৈছে ইয়াৰ আনসাৰ 3 নম্বৰটো চোৱা √5 + √2 হোল স্কয়াৰ এটো কি হ'ব চোৱা
a plus b whole square তোমালোকে এটো সূত্র আগতে পাইছা একেবাৰে কমন সূত্র হয় এটো a plus b whole square এই সূত্ৰটো কেনেকৈ উলিয়াব লাগিব a square plus 2ab plus b square নহয় নে এতিয়া চোৱা a square plus 2ab plus b square পাতিবলৈ হলে আমি প্ৰথমে ইয়াত a আৰু b কোনটো জানিব লাগিব ইয়াত হৈছে a এটো আৰু এটো হৈছে b গতিকে তোমালোকে ধুনিয়াকৈ সূত্ৰটো ভাঙি দিয়া a square মানে হ'ব √5 whole square plus 2ab 2 into √5 into √2 plus b square মানে √2 whole square বুজিলা root of square কৰিলে √2 উঠি যাব থাকিব কিমান অকল 5 plus 2 into যেহেতুকে ইয়াত অখণ্ড সংখ্যা নাই গতিকে আমি 2 টো এনেকৈ ৰাখিলো আৰু √5 আৰু √2 পূৰণ কৰিলে আমি কিমান পাম 5 দুগুণে 10 √10 plus √2 স্কয়াৰ কৰিলে কিমান হ'ব অকল 2 এতিয়া চোৱা 5 এ 2 ইয়াত যেহেতুকে একেটা সংখ্যা আছে 5 এ 2 কিমান হ'ব 7 plus 2 √10 হ'ব আৰু আমি একো কৰিব নোৱাৰো যেহেতুকে ইয়াত 7 আছে আৰু ইয়াত আছে 2 √10 ইয়াত আছে 7 আৰু ইয়াত আছে 2 √10 গতিকে আমি যোগ কৰিব নোৱাৰিম সো আমি আনসাৰটো কিমান পালো এটো পালো নেক্সট 4 নম্বৰটো চোৱা √5 minus √2 into √5 plus √2 এটো হে আকো আগৰ দৰে আছে a plus b into a minus b equal to a square minus b square নহয় জানো a plus b into a minus b ইয়াত চোৱা ইয়াত যেনিবা মাইনাস টো আগত আছে √5 minus √2 √5 plus √2 হয় নে সো ইয়াত a হ'ব এটো আৰু b হ'ব এটো a square মানে হ'ব √5 whole square into minus b square মানে হ'ব √2 whole square তোমালোকে এইখিনতে লিখি দিব পাৰা যে যেহেতু a plus b into a minus b equal to a square minus b square ঠিক তেনেকৈ আগকেটো লিখি দিবা এটো লিখিব পাৰা এনেদৰে এটো তোমালোকে এনেদৰে এই অংকটোৰ কাষত নাকে লিখি দিবা যে যেহেতু a plus b whole square equal to a square plus 2ab plus b square এনেদৰে সূত্ৰবোৰ লিখি দিলে কাষত কি হয় যিজন নিৰীক্ষকে তোমালোকৰ বহিকেখন চাব তেওঁলোকে বুজি পাব যে তোমালোকে ভালদৰে বুজি পেলাই অংককেইটা কৰিছা এতিয়া চোৱা √5 স্কয়াৰ কৰিলে হ'ব 5 minus √2 স্কয়াৰ কৰিলে হ'ব 2 5 ৰ পৰা 2 গলে থাকিব 3 সো এটো আপোনাৰ আমি আনসাৰ নেক্সট 5 নম্বৰটো চোৱা 3 √5 minus 4 √3 whole square এটো আছে a minus b whole square সূত্ৰত হয় না কাৰণ যেহেতুকে মাইনাস আছে আৰু ওপৰ স্কয়াৰ আছে সো কি সূত্ৰত আছে a minus b whole square সো a minus b whole square সূত্ৰ আমি কি জানো a square minus 2ab plus b square এটা এটো সূত্ৰত ভাঙি দিয়া ইয়াত a মানে হৈছে 3 √5 আৰু b মানে হৈছে 4 √3 মই সৰু সৰুকে পাতি দিছো এতিয়া চোৱা a square মানে 3 √5 whole square minus 2ab 2 into ab মানে 3 √5 into b মানে হৈছে 4 √3 so 4 √3 plus b square মানে হৈছে 4 √3 whole square সূত্ৰটো বুজি পালা এখানে লিখি দিবা যেহেতু বা এখানটা মই লিখি দিছো সূত্ৰটো গতিকে যেহেতু a minus b whole square equal to a square minus 2ab plus b square আকৰবা বুজাই দিছো ইয়াত a মানে হৈছে 3 √5 আৰু b মানে হৈছে 4 √3 মই তোমালোকক এনেদৰে সৰুকে a আৰু b যে লিখি দিছো এটো তোমালোকে নিলিখিবা কাৰণ মই তোমালোকক বুজাবৰ কাৰণে লিখি দিছো এটো a এটো b গতিকে a square হ'ব 3 √5 whole square minus 2ab minus 2 into a মানে হ'ব এটো 3 √5 into b মানে হ'ব 4 √3 plus b square মানে 4 √3 whole square এটো সূত্ৰত আমি ভাঙি দিলো 3 স্কয়াৰ কৰিলে 9 হ'ব পূৰণ যেহেতুকে এটোটা পূৰণ হৈ আছে 3 আৰু √5 টো পূৰণ হৈ আছে একো চিন নাই মানে ইয়াৰ মাজত পূৰণ চিন এটা আছে গতিকে আমি পূৰণ চিন দিম ডট দি দিছো মই 3 স্কয়াৰ কৰিলে 9 আৰু √5 স্কয়াৰ কৰিলে কিমান হ'ব 5 এটো মই এনেকে ব্ৰ্যাকেটত দি থম মাইনাস এতিয়া চোৱা ইয়াত যিকিটা অখণ্ড সংখ্যা আছে সেই অখণ্ড সংখ্যাকিটা প্ৰথমে পূৰণ কৰিম আৰু তাৰ পিছত আমি ৰুটৰ ভিতৰত থকা কিটা পূৰণ কৰিম 2 3 গুণ 6 6 4 গুণ 24 একিটা আমি এক্সট্ৰাকে পূৰণ কৰি ললো আৰু বৰ্গমূলৰ চিনৰ ভিতৰত থকা কিটা পূৰণ কৰিম এবাৰ 5 3 গুণ 15 ইখিনি বুজি পালা 2 3 গুণ 6 6 4 গুণ 24 আৰু 5 3 গুণ 15 যোগ এটো চোৱা 4 স্কয়াৰ কৰিলে 16 হ'ব 4 স্কয়াৰ কৰিলে 16 into √3 স্কয়াৰ কৰিলে 3 9 5 গুণে 45 minus 24 √15 plus 16 3 গুণ কিমান হ'ব 48 48 এটা যোগ কৰিব লাগিব 45 plus 48 minus 24 √15 এটা যোগ কৰিব লাগিব 5 8 13 3 হাতেও গলিব 1 4 4 8 1 9 বিয়োগ 24 √15 বুজি পালা এটোই ইয়াৰ আনসাৰ নেক্সট 6 নম্বৰটো চোৱা
6 নম্বৰটো আছে √7 - 6 √3 - √7 এটো সোয়া ইয়াত প্ৰত্যেকটো সংখ্যা বেলেগ বেলেগ √7 - 6 আৰু √3 - 7 ইয়াত একো সূত্ৰই দেখাতে গতিকে √7 ৰ লগত এই গোটেই সংখ্যাটো পূৰণ কৰিম আৰু -6 ৰ লগত এই গোটেই সংখ্যাটো পূৰণ কৰিম সো √7 ৰ লগত এই গোটেই সংখ্যাটো পূৰণ কৰিলে হ'ব √3 - √7 -6 into √3 - √7 হয়নে এতিয়া সোয়া √7 আৰু √3 পূৰণ কৰিলে হ'ব 7 3 গুণে 21 নহয় জানো 7 আৰু 3 আছে দুটা গতিকে 7 3 গুণ 21 হ'ব আৰু দুটা ৰুটতে আছে গতিকে দুটা পূৰণ কৰিলে হ'ব 7 3 গুণ 21 মাইনাস এই দুটা পূৰণ কৰিলে হ'ব 7 7 গুণ 49 √49 আৰু এটো তোমালোকে এনেকৈ পাতিব পাৰা √7 আৰু √7 পূৰণ কৰিলে আমি কিমান পাওঁ 7 পাওঁ ৰুট কিটা উঠি গলে 7 হ'ব মই তোমালোকক সিম্পলি শিকাই দিছো যে √7 আৰু √7 পূৰণ কৰিলে কিমান পাম ৰুটৰ ভিতৰত কি থাকিব 7 7 গুণ 49 মাইনাসে প্লাসে মাইনাস 6 ৰ লগত √3 পূৰণ কৰিলে কিমান হ'ব 6 √3 মাইনাসে মাইনাসে প্লাস 6 ৰ লগত √7 পূৰণ কৰিলে কিমান হ'ব 6 √7 এখিনলৈকে বুজি পালা এটো √21 এ হৈ থাকিব মাইনাস √49 ৰ বৰ্গমূল কিমান হ'ব 7 7 7 গুণ 49 minus 6 √3 plus 6 √7 এটো 6 নম্বৰ অংকৰ আনসাৰ কাৰণ ইয়াৰ পিছত আমি বেলেগ একো কৰিব নোৱাৰো নেক্সট কোৱেশ্চন টলে আহা 2 plus √6 into 4 plus √6 এটো সোয়া এটো একো সূত্ৰত নাই আমি একো কৰিব নোৱাৰো গতিকে আমি ডাইৰেক্ট পূৰণ কৰিম 2 লগত এই গোটেই সংখ্যাটো পূৰণ কৰিম 4 plus √6 টো আকৌ ঠিক তেনেকে plus √6 ৰ লগত এই গোটেই সংখ্যাটো পূৰণ কৰিম 4 plus √6 2 4 গুণে 8 যোগ 2 √6 হ'ব এটো 2 আৰু √6 পূৰণ কৰিলে হ'ব 2 √6 প্লাসে প্লাসে প্লাস √6 ৰ লগত 4 ইনটু কৰিলে হ'ব 4 √6 প্লাসে প্লাসে প্লাস √6 আৰু √6 পূৰণ কৰিলে হ'ব 6 এটো সোয়া √6 আৰু √6 পূৰণ কৰিলে কিমান হ'ব 36 √36 আৰু √36 ৰ বৰ্গমূল কিমান হ'ব only 6 সো আমি এনেদৰে লিখিব পাৰো √6 আৰু √6 পূৰণ কৰিলে কিমান হ'ব 6 8 6 14 কাৰণ আমি একিটা যোগ কৰিব পাৰিম যোগ এটো সোয়া 2 √6 আৰু 4 √6 দুইটাই যেহেতুকে বৰ্গমূলৰ সংখ্যা কিটা একে আছে ইয়াত আছে √6 ইয়াতো আছে √6 গতিকে আমি এই সংখ্যা কিটা যোগ কৰিব পাৰিম 2 4 কিমান হ'ব 6 6 √6 হ'ব মনত ৰাখিবা যোগ আৰু বিয়োগত এই ৰুটৰ সংখ্যা কিটা যোগ বিয়োগ নহয় খালি আগৰ সংখ্যা কিটাহে যোগ বিয়োগ হয় কিন্তু পূৰণ আৰু হৰণত এই ৰুটৰ সংখ্যা কিটাও পূৰণ হৰণ হ'ব আগৰ সংখ্যা কিটাও হ'ব আৰু ৰুটৰ সংখ্যা কিটাও হয় তো এইকিটাই হৈছে ইয়াৰ আনসাৰ পুনৰ আহিম ইয়াৰ পিছৰ অংকখিনি লৈ পেলাই ভিডিওটো নিখলকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিওটোৰ পৰা যে উপকৃত হ'ম বুলি ভাবে তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিওবোৰ নটিফিকেশন আপোনালোকে সকলোতকৈ সোনকালে পায় পিছত এটা নতুন ভিডিও লগ পোৱাৰ আশা ৰাখিলোঁ ধন্যবাদ